নমস্কাৰ। আজি শ্ৰীকৃষ্ণৰ দোলযাত্ৰা ফাকুৱাৰ বাবে অসমবাসী ৰাইজক বহু শুভকামনা জনালোঁ। এতিয়া ৰাতিপুৱা প্ৰায় 7:30 বাজিলে। মই গা পা ধুই আজৰি হ'লোঁ, চাহ বিস্কুট খালোঁ। সেয়ে মই ভাবিলোঁ আজি প্ৰথম ব্লগটো মই আৰম্ভ কৰোঁ। আপোনালোকো দিনটো ইটো সিটো দেখুৱাই যাম। ব্লগটো শেষলৈকে চাই থাকিব। মই তেনেহ'লে ব্লগটো আৰম্ভ কৰোঁ। ইয়াতে মই ৰাতিপুৱা গধূলি চাকিগছ জ্বলাওঁ। আমাৰ তেনেকৈ ভিতৰত সুবিধা নাই, সেইবাবে মই ইয়াতে জ্বলাওঁ। বাহিৰতে অকণমান সুবিধা কৰি লৈছোঁ। আৰু ইয়াতে প্ৰাৰ্থনা পুথিখনো ৰাখোঁ। কিবা ধূলি বালি পৰিবৰ কাৰণে পলিথিন দি এনেকৈ ঢাকি থওঁ। এয়া ইয়াতে আলু ভাজিছোঁ। আলু ভাজি আৰু ৰুটি বনাম। আজি দেওবাৰ, কলেজ নাই, সেইকাৰণে মই কলেজ থাকিলে ভাতেই বনাম। আজি ৰুটি আৰু আলু ভাজি এনেকৈ বনাই পেলাই খাম। ভাজিখিনি মোৰ সিজিছে, আলু ভাজি সিজিছে। ইয়াতে মই এতিয়া মটৰ কেইটামান দিম। ইয়াতে এইকেইটা মটৰ দিছোঁ, কেঁচা মটৰ, সেইকাৰণে মই পিছত দিছোঁ। আৰু এইকেইটা জলকীয়া ভাজি হৈ গ'ল। ইফালে ৰুটিখিনিও মই বনাই লওঁ। আজি ফাকুৱা গোসাঁই মূৰতহে দিয়া। আজি ফাকুৱা নেখেলে, কাইলৈহে ৰাজগোপিনী বা ল'ৰা ছোৱালী খেলিব। পিছে কি হয়, ক'ভিডৰ কাৰণে লকডাউন শুনি আছোঁ, হয়নে নহয় বন্ধ আকৌ। যোৱাবাৰো সেয়া নাই, ফাকুৱা বিহু পূজা। এইবাৰ কিবা হয়। ৰাতিপুৱা আমি এনেকৈ শুকান ৰুটিয়ে খাওঁ। অকণমান তেল লগাই দিওঁ ইয়াতে মই। আজি এখেতো নাই, সেইবাবে অকণমান বনোৱা মেলা দেৰি হৈছে আৰু উঠাও দেৰি। ল'ৰা ছোৱালী, মই সোনকালে উঠোঁ। বাকী ঘৰুৱা কাম গোটেইখিনি মই কৰোঁ। এনেকৈ মই বাকী ৰুটিখিনিও বনাই লওঁ। এনেকৈ গোটেইখিনি ৰুটি মই বনাই দিলোঁ। এতিয়া আমি এয়া ৰুটি আলু ভাজি আমাৰ ব্ৰেকফাষ্ট হ'ল। ইয়াতে মই অকণমান বগৰী আচাৰ লৈছোঁ, মিঠা আচাৰ। এতিয়া এয়া খাই লওঁ। এয়া খাই মই আজি গোটেই দিনটো কামেই কৰি থাকিব লাগিব। বাচন ধোৱা, কাপোৰ ধোৱা, কিবা কিবি বহুত কাম আছে। আপোনালোকক দেখুৱাই থাকিম। তেনেহ'লে খাই লওঁ। এতিয়া বাচনখিনি ধুই লওঁ। এয়া এতিয়া তোমালোক আহিলে মই ভিতৰলৈও নিব নোৱাৰোঁ, কাৰণ ভিতৰখন লেতেৰা হৈ যাব। পিছত এদিন আহিবা। এইটো আমাৰ ওচৰৰ হয়, আমাৰ ল'ৰা ছোৱালীৰ লগৰে হয়। এওঁলোকে ফাকু খেলিবলৈ আহিছে আৰু মাৰিবলৈ আহিছে আমাক। আমি বোলো আজি ফাকু নাখালোঁ, কাইলৈহে সানিম। সেইকাৰণে মই অকণমান সানি দিছোঁ গোটেইকেইজনীকে। আৰু ভাল লাগে, বহুত ভাল লাগে। ফাকু এনেকৈ সানি আমাৰ তাই বিচনাত চাই দিয়ে হয়। সৰু সেইবোৰ মনত পৰে দেই। এনেকুৱা আমি সৰুতে টিঙত পানী লৈ গোবৰ মাটি লৈ সেইবিলাকে ছটিয়াওঁ, তাৰপিছত ফাকু এনেকৈ কৰোঁ। এতিয়া মানে গা চা বেমাৰৰ কাৰণে অকণমান দিগদাৰ। সেয়া ঠিক আছে, পিছত এতিয়া আহিবা দেই। দুৱাখন বুলি চাওঁ আকৌ। তুমি আহিলা? মোক ফাকু নাখানিবা দেই। অকণমান হাততে দিয়া। ফাকু কাইলৈহে খেলে, আজি এনেই অকণমান হাততে দিব লাগে। অকণমান মই তোমাক দি দিছোঁ ইয়াৰ পৰাই দেই।
অকণমান এফালে আহা ওচৰলৈ। মাহঁতে আছে নাই? মায়ে খেলিছে নাই? মায়ে খেলা নাই? কালি খেলিবা নাই? অঁ আমাৰ ঘৰত কিবা এটা খাবানে? নেখোৱা? অঁ আমাৰ ওচৰৰ হয় তাই আমাক কাপোৰ খান্দিবলৈ আহিছে। এতিয়া দুটা পাৰ্টি আহিয়ে গ'ল আমাৰ ঘৰত। হ'ব দেই, পিছত আহিবা গা চা ধুই। পিছত আমি কালি খেলিম দেই। অঁ মাজতে চাহ একাপ খাই আজৰি হৈ ল'লোঁ। চাহ একাপ খাই লৈ এতিয়া এইখিনি কচু শাক, এইখিনি মই আজি পাতত দিম। মই ফইল পেপাৰতো দিম, কলপাততো দিম। এইখিনি অনা 3 দিনমান হ'ল। এইখিনি মই ধুই পেলাই ৰ'দত শুকুৱাই থৈছিলোঁ। আকৌ এবাৰ ধুই লৈছোঁ বালি চালি পৰি থাকিব সেইবাবে। কচুৰ লগত মই কণ বিলাহী দিম। ফাগুন চ'ত মাহৰ পৰা এতিয়া কচু খাবলৈ ভাল হয়। কচু পুলি গজে এতিয়া, য'তে ত'তে কচু পুলি পোৱা যায়। কচু পুলি মই এতিয়া প্ৰথমতে এখন কলপাত এনেকৈ ৰ'দত দি পেলাই এইখনো মই শুকুৱাই লৈছিলোঁ। ইয়াতে দিম, অলপ ইয়াত দিম। এইখিনি ভালকৈ মোৰ ধোৱাই আছে, বাছি কৰি লোৱা আছে। এয়া আহিন কাতি মহীয়া কচু মৰে, তেতিয়া কচু খাবলৈ বেয়া। কচু খজুৱাই, এতিয়া কচু এইকেইদিন নখজুৱাই। কচু এতিয়া ভালকৈ টেঙা চেঙা দি বনাই খালে। বহাগৰ বৰষুণ অহাৰ পিছে পিছে অলপ কচু খাবলৈ বেয়া হয় আৰু যেতিয়া পানী উঠিব। কিন্তু এইকেইদিন কচু খাবলৈ বৰ ভাল হৈছে। এইখিনি কণবিলাহী মই গুটিটো নিদিওঁ, গুটি দিলে হজম নহয়, সেইবাবে ইয়াত গুটি নিদিওঁ। মই গুটিখিনি এনেকৈ হেৰিকৈ ল'ম, উলিয়াই লৈছোঁ। এইখিনি মই ভালকৈ ধুই কৰি লৈছোঁ। এইখিনি মই এতিয়া এনেকৈ অলপ দি ল'ম। ইয়াত যিকোনো টেঙা দিব পাৰি। মই এয়া কেইফুটামান নহৰু দিছোঁ আৰু পকা জলকীয়া আৰু কেঁচা জলকীয়া এইখিনি জোখমতে দিছোঁ। এইখিনি আৰু এইটো নেমু লৈছোঁ, যদি টেঙা নিচিনা পিছত অকণমান খজুৱাই তেতিয়া মই এইটো অকণমান চেপি দিম। নিমখটো মই এতিয়া নিদিওঁ, নিমখ মই পিছতহে দিম। এইখিনি মই এনেকৈ ভালকৈ বান্ধি লওঁ মেৰিয়াই। ফাটি গৈছে। মই এখন কলপাতো আনি পেলাই ভালকৈ ধুই ৰ'দতে শুকুৱাই লৈছিলোঁ। এইটো মই কলপাতৰ পৰাই মই এনেকৈ এডাল উলিয়াই লৈছিলোঁ। কলপাতখন বহুত সৰু, সেইডালে মই এনেকৈ ভালকৈ মেৰিয়াই বান্ধি লওঁ। কলপাত নথকাসকলে ফইল পেপাৰটো বনাই খাব পাৰে। মই ফইল পেপাৰটো বনাম অলপ। এতিয়া দিনৰ প্ৰায় 1টা বাজিল। মই ভাতৰ ৰেডি কৰি আছোঁ। এটা বস্তুখিনি ৰেডি কৰি লওঁ। এইটো মোৰ এয়া বনা হ'ল আৰু এটা মই এতিয়া ফইল পেপাৰত ল'ম। এইটো অসমৰ উলিয়াই গ'লে চুকে কোণে সকলোতে কচু পোৱা যায়। এইখিনি মই ফইল পেপাৰ লৈছোঁ এনেকৈ। কচু কিনিবলৈও বেছি পইচা নালাগে। অতি কমতে কচু এনেকৈ পুলিকে তিনিআলি চাৰিআলি গধূলি সময়ত সকলো জেগাতে কচু পোৱা যায়, গাঁৱে ভূঞে সকলোতে। সেইবাবে আমি এনেকৈ এইখিনি খাবলৈও ভাল হৈছে। মই গুটিবোৰ উলিয়াই দিছোঁ। এইখিনি মই 4-5 বাৰমান এনেকৈ দি লৈছিলোঁ ভালকৈ কণ বিলাহী। গুটিবোৰ থাকিলে হজম নহয়, সেইবাবে ইয়াতে মই এতিয়া 1 টুকুৰা নহৰু লৈছোঁ। নহৰু আৰু জলকীয়াটো দিলেই হ'ল জোখমতে। এইখিনি মই গোটাকৈ দিছোঁ জলকীয়া। ইয়াতো মই নিমখ নিদিওঁ আৰু কেইটামান বিলাহী দিওঁ। এইটো ভালকৈ ফইল পেপাৰখন
নিজৰ জোখমতে ল'ব আৰু আন্দাজমতে কিমানখিনি হয় কচু তাৰ পৰিমাণৰ কাগজখন ল'ব, ফইল পেপাৰখন। ফইল পেপাৰত কলপাতৰ সুগন্ধ নাথাকে, কিন্তু বনালে খাবলৈ বেয়া নহয়, একেই হয় তেনেকৈ। এতিয়া এইফালে এখন এনেকৈ দিলোঁ, বাকী এইফালেও দিলোঁ এনেকৈ। সেয়া মই ইয়াতে আৰু এখন দিম ফইল পেপাৰ, দুটাকৈ দিম। মই এতিয়া এখন ইয়াত এয়া ওলোটা ছাইডটো দিম, এইটো ছাইড মই এনেকৈ দিম, তেতিয়া ওলাই নাযায় বস্তুখিনি। এনেকৈ দিলোঁ। কচু এলাৰ্জি থকাসকলে খাব নোৱাৰে, কিন্তু যিসকলৰ এলাৰ্জি নাই তেওঁলোকে যিকোনো প্ৰকাৰে বনাই কচু ভাজিও খাব পাৰি, তৰকাৰী বনাই খাব পাৰি, ভাজিও খাব পাৰি। এনেকৈ পাতত দি কচু ল'ৰা ছোৱালীকো খুৱাব লাগে। কিছুমান ল'ৰা ছোৱালীয়ে খজুৱাব বুলি ভয়তে নাখায়, কিন্তু সিহঁতক ফাঁকি দি হ'লেও নখজুৱাই বুলি ক'লে সিহঁতে তাক নখজুৱাই ইয়াৰ কচুৱে তেনেকৈ ক'লে খাব। আমাক মাহঁতে তেনেকৈয়ে খুৱাইছিলে। এইখিনিও মই এতিয়া কেৰাহীত দি দিম, বাকী এইখিনিও মই দি দিম এনেকৈ। এতিয়া মই কেৰাহী পাতি থৈছোঁ গেছতে। মই দুটা কেৰাহী গৰম কৰি থৈছিলোঁ, গেছত উঠাই থৈছিলোঁ। এই দুটা মই এইটো ফইল পেপাৰটো ইয়াত দিম এইখিনি, আৰু বাকী ইফালে মই পাতত দিয়া দিম, এইটো কলপাতত দিছোঁ, এইটো ইয়াত দিম। এইটো দি পেলাই মই এতিয়া ঢাকি দিম। এইখিনি 15 মিনিটমানৰ কাৰণে গেছটো একেবাৰে চিমত ৰাখিছোঁ। মই প্ৰথমতে গৰম কৰি লৈছিলোঁ, এতিয়া এইখিনি মই এনেকৈ ৰাখি থ'ম। 15 মিনিটৰ পিছত মই আকৌ গৰম কৰি খুলি পেলাই চাম এবাৰ কিমানখিনি সিজিছে। এনেকৈ 2-3 বাৰ উল্টাই পুল্টাই থাকিলেই হৈ যাব। এনেকৈ খাবলৈ বৰ ভাল লাগে। বাকীখিনিও মই আজি আপোনালোকক দেখুৱাই থাকিম অকণ অকণকৈ। এতিয়া দাইল ভাত বনাম মই দুপৰীয়া, এতিয়া 1:30মান বাজিলেই প্ৰায়। এইখিনি হৈ থাকক, মই বাকীখিনি কাম কৰি লওঁ। এয়া 15 মিনিটৰ পিছত মাজতে এবাৰ মই এইখিনি উল্টাই দিছিলোঁ। এয়া তলফালে হেৰি হৈ গৈছে, এইটো নমাব হৈ গ'ল। এইটো মই এতিয়া গেছটো অফ কৰি থ'ম, ঠাণ্ডা হ'বলৈ দিম। বাকী এইটো পাতত দিয়াটো আৰু 10 মিনিটমান মই ৰাখি দিম। এইটোও মাজতে এবাৰ মই উল্টাই দিছিলোঁ, এইটো মই আৰু 10 মিনিটমান ৰাখি দিম। কলপাতত দিয়া সেইকাৰণে এইটো মই ৰাখি দিম গেছতে। এইটো অফ কৰি দিলোঁ, দি বৰ এতিয়া বাকী দাইল ভাতকেইটা বনাই লওঁ। কচুখিনি নমালোঁ, দুফালে দুখন কেৰাহী পাতিছোঁ। সেয়া এফালে মই দাইলত তেল মাৰিম আৰু এফালে পটল ফ্ৰাই কৰিম। এইখিনি মই মাজতে সিজাই লৈছিলোঁ। সেয়া পিঁয়াজ এটাও কাটি লৈছোঁ, আজি পটাপট কামবোৰ কৰিছোঁ। পাঁচফোৰণ আৰু জলকীয়া এটা দিছোঁ, পকা জলকীয়া। পিঁয়াজখিনি দি দিছোঁ, দাইলত তেল মাৰি দিম। পকা ঔটেঙা দি দিছিলোঁ দাইলত, মই এইখিনি সিজাই ৰাখিছিলোঁ মাজতে। এইটো এয়া পটল কেইপিচ ফ্ৰাই কৰি লওঁ। মাজতে কাম কৰি থাকোঁতে আকৌ কলিং বেল বজালে, দৌৰলৈ বাহিৰলৈ এজনী ছোৱালীয়ে দি থৈ গ'ল, দেখিম চাগে আপোনালোকে। অকণমান বাৰে বাৰে ক'লোঁ তাইলৈ আহিব লাগে, আজি নালাগে, কিন্তু তেওঁ নামানিলে। ফুট এটা দি থৈ গ'ল তাই। আকৌ পিছত গা ধুই ফুৰিব। এয়া মাছ কেইপিচ ফ্ৰাই কৰি ল'লোঁ, ফ্ৰাই কৰা মাছো হ'ল। এতিয়া কাঢ়ি লওঁ। সৰু মাছ, ডাঙৰ মাছ নহয়, এইখিনি কালি অনা মাছ আছিলে। দাইল ভাতৰ লগত ভাল লাগে এনেকৈ। তাৰপিছতে পটলখিনিও হ'ল,
পটল ফ্ৰাই কৰি ল'লোঁ, এইখিনি লওঁ। এয়া ভাতো বনালোঁ, ভাত হ'ল। এয়া ঔটেঙা, পকা ঔটেঙা, এতিয়া ঔটেঙা ছিজনে যাব হৈছে। পকা ঔটেঙা এনেকৈ চাবচোন, এয়া এনেকৈ ঔটেঙাটো টুকুৰা টুকুৰকৈ কাটি পেলাই ৰ'দত শুকুৱাই, পানীটো যাব লাগে, এটা কণ্টেইনাৰত ভৰাই এমাহমান থৈ দিলে, এমাহ নাথাকে, 15-20 দিন এনেকৈ ৰাখি থৈ দাইলত দি খাব পাৰি। পকা ঔটেঙা বৰ ভাল লাগে। এতিয়া মোৰ বনাই মেলি হৈ গ'ল। অকণমান গাটো ধুই আহোঁ, গৰম লাগিছে। তাৰপিছত ভাত পানী খাই আপোনালোকক লগ পাই আছোঁ। এয়া কচুখিনি ঠাণ্ডা হ'ল, এইখিনি ফইল পেপাৰত দিয়া, এইখিনি মই এনেকৈ উলিয়াই লওঁ। ফইল পেপাৰত কলপাতৰ সুগন্ধ নাথাকে, তথাপিতো খাবলৈ ভাল লাগে, বহুত ভাল লাগে। চাওকচোন ইমান ধুনীয়া হৈছে এইখিনি, এইখিনি বহুত ধুনীয়া হৈছে। এইখিনি মই প্লেট এখনত, এইখিনি ইয়াত জোখমতে নিমখ দি সানিব লাগিব। জলকীয়া মই কেইটামান বেছিকৈ দিছোঁ, জলকীয়া আপোনালোকে কম খালে কমকৈ দিব। টেঙা আছে, বিলাহী টেঙাটো, এইটো ডাঙৰ বিলাহীও দিব পাৰে, মই কণ বিলাহী থকাৰ বাবে কণ বিলাহীও দিলোঁ। সেয়া মই এনেকুৱা আৰু এটা বনাইছিলোঁ, এইটো মই আমাৰ ওচৰৰ এঘৰ মানুহক দিম, তেওঁলোকক এনেকৈ দিম, পিটিকা কৰি দিবলৈ, হাতেৰে সানি দিবলৈ বেয়া লাগে, সেইকাৰণে মই ভাবিলোঁ তেওঁলোককো দিওঁ এটা। এইটো এনেকৈ, এইখিনি মই এনেকৈ দি দিম তেওঁলোকক, ইয়াতে গোটেইখিনি দি দিছোঁ। খালি অকণমান নিমখ দি দিব লাগিব, অকণমান নিমখ ইয়াত দি দিছোঁ, সেইটো তেওঁলোকে নিজে সানি ল'ব। এইখিনি এনেকৈ দি দিম। আমি ইয়াতে কেইবাঘৰ মানুহ আছে, 4-5 ঘৰ, তেনেকৈ আমি ভগাই মেলি খাওঁ আৰু কিবা বস্তু পালে। কিন্তু কেইঘৰমান মানুহ ইয়াত নাই, সেইকাৰণে মইতো তেওঁলোকক দিম। বাকী এইখিনি মই এতিয়া জোখত নিমখ দি সানি লওঁ। মই নিমখ দিয়া নাছিলোঁ। ইয়াতে মিঠাতেলো দিব পাৰে, মই তেল দিয়া নাই, মিঠাতেল দিয়া নাই। কচু পিটিকাত আমি মিঠাতেল দিওঁ, হাতেৰে সানো, হাতেৰে সানিলেহে বেছি ভাল লাগে। আমাৰ অসমৰ মাটি বিশেষকৈ কচুৰ বাবে উপযোগী। কচু খোৱাও ভাল, প্ৰচুৰ পৰিমাণে আইৰণ আছে। সেইকাৰণে আমি এতিয়া এইকেইদিন গৰমো বেছি হৈছে, সেইকাৰণে আমি এনেকৈ কচু পিটিকা বনাই খাওঁ। লোভ লাগি গৈছেগৈ মোৰ কচু পিটিকাখন দেখি। এইখিনি বাকী কলপাতৰখিনিও মই উলিয়াই লওঁ। কলপাতৰখিনি দুভাগটো বনাইছোঁ মই। কলপাতটোৰ যিসকলৰ তাত কলপাত নাপায়, তেওঁলোকে ফইল পেপাৰতে বনাব পাৰিব। কলপাত এতিয়া বতাহত ফাটি চিটি গৈছে, এইকেইদিন বতাহ খুব বেছি। কলপাতৰখন ভালকৈ শিকি লৈছোঁ, মই উলিয়াই লৈছোঁ। কলপাতৰখিনিও ধুনীয়াকৈ সিজিছে। ইয়াৰ গোন্ধও ধুনীয়া ওলাইছে, কলপাতৰ গোন্ধটো। এয়া নহৰু সিজি গৈছে একেবাৰে। এইখিনি মই এইখনত উলিয়াই লৈছোঁ। এয়া গৰমে গৰমে খাবলৈহে ভাল, সেইকাৰণে মই গোটেইখিনি কাম কৰি ল'লোঁ। মাজতে গা পা ধুইও আহিলোঁ, আকৌ এবাৰ, দুবাৰ গা ধোৱা হ'লেই। ফাকু কিন্তু আমাৰ তাত কাইলৈহে খেলে। গুৱাহাটীত আজিয়ে ফাকু ঘৰে ঘৰে আহি পেলাই সানিছেহি। আমাৰ তাত নামঘৰৰ ৰাইজ গোপিনী ডেকা গাভৰু মিলি পেলাই নাম গায় ঘৰে ঘৰে, সেয়া আমাৰ কাইলৈহে হয়। ইয়াত আকৌ আজিয়ে আহি সানিলেহি। ইয়াতো মই অকণমান জোখমতে নিমখ দি লওঁ। এইখিনিও মই হাতেৰে এনেকৈ পিটিকা কৰি লৈছোঁ। মই টেঙা এটা ৰাখিছিলোঁ, নেমু টেঙা, কিন্তু মই টেঙাটো নিদিওঁ। ইয়াত মই বিলাহী বেছিকৈ দিছোঁ, কণ বিলাহী দিলে ভাল লাগে খাই। বিলাহী দিছোঁ কাৰণে মই এইটো নখজুৱাব, কাৰণ মই হাতেৰে কচুখিনি সানোতেও হেৰি কৰা নাই। এই আকৌ বেল বজাইছে, কোন আহিলে। এইখিনি মোৰ সনা হৈ গ'ল। ফাকু খহা মানুহ আহে বুলি ভয় লাগিছে আকৌ এবাৰ। এইখিনি মোৰ সনা হৈ গ'ল, মই খুলি লওঁ দুৱাৰখন। আকৌ কোন আহিল বা, দৰজা খুলিবলৈ ভয়ে লাগে। মই চাই লৈছোঁ এনেকৈ, দুবাৰ গা ধুলোঁ, আকৌ কোনোবা ফাকু ঘঁহে বুলি। আমাৰ ল'ৰাটোৱে আহিছে নেকি? বা আহিছা,
ল'ৰা যোৱা ক'ত গ'লা দুৱাৰখন খুলি থৈ আহিলোঁ ল'ৰা আহিল এইখিনি এতিয়া মই ঢাকি থ'ম আহি পেলাই ভাত খাম গা পা ধুই মানে ল'ৰাই বাকী ফইল পেপাৰৰ এইখিনি বস্তু মই আমাৰ এঘৰ মানুহ আছে আমাৰ ওচৰত একেলগে থকা তেওঁলোকক খুন্দি আহোঁ ভাত খাবৰ আমাৰ হ'ব ৰেডি কচু পিটিকা তাৰপিছত ফ্ৰাই মাছ পটল ফ্ৰাই সেয়া আৰু মই তিতা কেৰেলা এটা লৈছোঁ এইটো সিজাই লৈছোঁ অকণমান তেল দি পেলাই পিটিকা কৰিলোঁ এই অকণমান দৈ লৈছোঁ আৰু দাইল ভাত ইমানেই আজি এয়াই বনাইছোঁ আমি চিম্পুলকৈ তেতিয়াহ'লে ভাতকেইটা খাই লওঁ এতিয়া সন্ধিয়া প্ৰায় 5:30 বাজিছে সন্ধিয়া হাত মুখ ধুই গোসাঁইঘৰ প্ৰাৰ্থনা কৰিলোঁ চাকি গছি জ্বলাই এতিয়া ভাবিছোঁ আজি ব্লগটো ইমানতে সামৰি কৰোঁ আৰু সন্ধিয়া অকণমান আগে আলহীও আহিলে তেওঁলোকৰ লগতো কথা পাতিলোঁ পিছে ভিডিঅ'হে কৰা নহ'ল আজি বহুত ভাগৰ লাগিছে 2-3বাৰ গাও ধোৱা হ'ল ফাকু অহাৰ কাৰণে সেই ব্লগটো সামৰা মাৰিলোঁ আপোনালোকে চাই থাকিব শেষলৈকে পিছত নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম ধন্যবাদ